সকলো খেতিয়কৰ ইয়াতে মই জনাব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে মানে আমি যিবিলাকে ধান খেতি কৰোঁ বা শাক পাচলি খেতি কৰোঁ বা যিকোনো খেতিৰ লগত জড়িত হৈ থাকোঁ, তো আমি মানে কি আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে এটা এটা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে আৰু সেই এগ্ৰিকালচাৰ অফিচৰ পৰা আমি মানে বহুতখিনি সুবিধা পাব পাৰোঁ, সুবিধা ল'ব পাৰোঁ আমাৰ খেতি বাতিৰ ক্ষেত্ৰত। খেতি বাতিৰ ক্ষেত্ৰত মানে বহুতখিনি সুবিধা ল'ব পাৰোঁ। আমি সেইখিনি নাজানাৰ দুখতে মানে আজি আমি সুবিধা নোলোৱাকৈ থাকি যায় বা কৃষি যিটো অফিচ আছে, কৃষি অফিচবিলাকত আপোনাৰ যিবিলাক মানে ফেচিলিটি, যিবিলাক বেনিফিট, যিবিলাক মানে আইটেম আহে, ধৰি লওক আপোনাৰ সাৰ বা মানে যিকোনো ফাৰ্টিলাইজাৰ, পেষ্টিচাইড মানে মেডিচিন, যিবিলাক মেডিচিন মাৰিবৰ কাৰণে, যিবিলাক পোক পতংগ মাৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ মেডিচিন বা শাকৰ গুটি, ধান, তো এনেকুৱা ধৰণৰ কেঁচু সাৰ, বহুতবিলাক যিবিলাক মানে সুবিধা আহে বা লোন ল'বলৈকে লোনৰ সুবিধা বা ইঞ্চুৰেঞ্চৰ সুবিধা, তো সকলোখিনি যিখিনি সুবিধা থাকে সেই সুবিধাখিনি মানে আমি নজনাৰ দুখত থাকি যায় আৰু সেই তাতে অফিচতে, কৃষি অফিচতে গোটেইখিনি গেলি পচি যায়। তো তেনেকুৱা বহুত আছে, বহুত উদাহৰণ আছে। মই এতিয়া আমাৰ ডিব্ৰুগড়তো মই বহুতবাৰ দেখিছোঁ এনেকৈ পচি যায়, গেলি পচি মানুহ আনিব নোযোৱাৰ ক্ষেত্ৰত দুখতে। এইটো কি হয়, আমি সেইখিনি সুবিধা যিহেতু চৰকাৰে আমাক দিছে আমাৰ ফাৰ্মাৰসকলৰ কাৰণে, তো সেইখিনি সুবিধা আমি নিজেই ল'ব লাগে। যদি আপুনি সঁচাকৈয়ে এজন ফাৰ্মাৰ হয় বা সঁচাকৈয়ে আপোনাৰ মাটি বাৰী আছে খেতি কৰিবলৈ বা আপুনি কৰি আছে, তেতিয়াহ'লে আপুনি সেই কৃষি অফিচত গৈ মেলি আপোনালোকে যোগাযোগ কৰক আৰু গ্ৰাম সেৱক আছে তাত গৈ কিনি যোগাযোগ কৰক আৰু কৃষি অফিচত ডাইৰেক্ট গুচি গ'লেও হ'ব। আপুনি কৃষি অফিচত যিকোনো এগ্ৰিকালচাৰ অফিচত নিজৰ নিজৰ ডিষ্ট্ৰিক্টত গৈ তাত তেখেতলোকৰ লগত কথা পাতি আপোনালোকে কি কি সুবিধা আছে বা এতিয়া বৰ্তমান যিবিলাক পথাৰত আমাৰ ধান খেতি হৈ আছে, সেই ধান খেতিত যিবিলাক আমাৰ পোক লাগিছে বা চৰহা পোকেই হওক, থুই পোকেই হওক, বেলেগ বেলেগ ধৰণৰ পোকবিলাক লাগে, তো সেই পোকৰ কাৰণে এতিয়া বৰ্তমানো মেডিচিন দি আছে। মই যোৱা এইকেইদিনতে আনিলোঁ আৰু আমি কি হয়, বেলেগ একো দৰকাৰ নাই, ফ্ৰীকৈ দিব, কোনো কাকো 1 টকা দিব দৰকাৰ নাই। খালি আপোনালোকে লগত এখন আধাৰ কাৰ্ড লৈ যাব লাগিব, আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ নম্বৰটো, বেংকৰ নম্বৰ, একাউণ্ট নম্বৰটো লৈ গ'লেই হ'ব। আপোনালোকে মানে তাত গ'লে যদি যায়, তেতিয়াহ'লে কিন্তু আধাৰ কাৰ্ডখন নিবলৈ নাপাহৰিব। তো আধাৰ কাৰ্ডখন লৈ যাব আৰু আপোনালোকে সেই সুবিধাখিনি ল'ব পাৰিব। আৰু ফাৰ্টিলাইজাৰ যিকোনো জিংক, ছুপাৰ ফছফেট, ছালফেট বা আপোনাৰ কেঁচু সাৰকে ধৰি আৰু যেনেকুৱা ধৰণৰ বস্তুবিলাক এভেইলেবল থাকে আপোনালোকে সেইখিনি লৈ আহিব পাৰিব মানে। তো আৰু ধানৰ ছিজনত যেনেকৈ কঠীয়া পৰা ছিজনত সেই কঠীয়া দিয়ে তেখেতলোকে, কঠীয়া নহয় মানে যিখিনি বীজ হয় ধানৰ বীজ, সেইখিনি দিব আৰু উন্নত মানৰ বীজেই দিব। আৰু লগতে এতিয়া বৰ্তমান দি আছে কৃষি অফিচত আপোনাৰ যিবিলাক পেষ্টিচাইড হয়, মানে আপোনাৰ পোক পতংগ নষ্ট কৰা, মানে পোক পতংগ ধ্বংস কৰা এটা মানে মেডিচিন হয়, স্প্ৰে মাৰিব লাগে, সেইবিলাক দি আছে আৰু লগতে কেঁচু সাৰো আছে। তো আমি মানে কি হ'ল, আমি নজনা দুখত সেইখিনি বস্তু আমি ল'বলৈ থাকি যায় বা আমি নিজে কিনি মেলি আমি ইউজ কৰিবলগীয়া হয়। তো নিজে কিনিলে যিহেতু আমাৰ পইচা বহুত লাগি যায় আজিকালি, তো সেই গতিকে তাতে গৈ যদি আমি একেবাৰে লৈ অনা যায়, তো ধুনীয়াকৈ আমাৰ কামখিনি চলি যায়। তো যেনেকৈ এতিয়া খৰালি দিনত খৰালি খেতিৰ কাৰণে কিছুমান শাক পাচলি দিব, আপোনাৰ সৰিয়হ গুটি দিব, সৰিয়হ খেতিৰ কাৰণে মাটিমাহ দিব বা যিকোনো সেইবিলাক আহেই মানে এটা এটা। এইবিলাক হ'ল আমাৰ মানে কি হ'ল, কৃষি বিভাগটো কৃষি বিভাগেই সেইটো কাৰণেই বনাই দিছে যে কৃষি বিভাগ, মানে কৃষিৰ লগত জড়িত যিখিনি বস্তু মানে কৃষকসকলক সহায় কৰিবৰ কাৰণে কিছুমান সেইখিনি বস্তু এটা এটা বিভাগ বনাই দিছে চৰকাৰে, যে সেই বিভাগৰ পৰা প্ৰতিজন কৃষকলৈ সেই বস্তুখিনি যাতে ডিষ্ট্ৰিবিউট হয়। তো সেই গতিকে আমি যেতিয়া আনিবলৈ নাযাওঁ, কোনো যদি নাযায়, তো সেই বস্তুখিনি তাতে এভেইলেবল থাকে আৰু বা কেতিয়াবা নষ্ট হৈ যায়, নহ'লে কেতিয়াবা বিক্ৰী কৰি দিয়ে কাৰোবাক, বিক্ৰী কৰি কিনি কিছুমানৰ পকেট গৰম হয়। তো সেই গতিকে মানে আমি যাতে নিজৰ যিখিনি প্ৰাপ্য হয় সেই প্ৰাপ্যখিনি আমি নিজেই আনিবলৈ যাব লাগে। আৰু এতিয়া বৰ্তমান আপোনালোকে যাবও পাৰে, আপোনালোকে গৈ তাত কণ্টেক্ট কৰি, নহ'লে গাঁওবুঢ়াৰ লগতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তেখেতলোকে ইনফৰ্মেশ্যনটো তেখেতলোকৰ হাতত থাকে আৰু তেখেতৰ পৰা এখন লিখাই লৈ গ'লে আৰু বেছি সুবিধা হ'ব। তো ইয়াকে মই আপোনালোকক জনাবলৈ মানে এই ভিডিঅ'টো বনাই দিলোঁ, যাতে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই সুবিধাখিনি যাতে আদায় কৰে আপোনালোকে চৰকাৰৰ পৰা। ধন্যবাদ।